প্ৰিয় দৰ্শকসকল, মই মানে বহুত দিন ধৰি ভিডিঅ' বনাব নোৱাৰিছিলোঁ, কাৰণ মোৰ নিজৰ ঘৰুৱা ব্যস্ততা কাম আৰু অফিচিয়েল ব্যস্ততা কামৰ কাৰণে মই স্থগিত ৰাখিছিলোঁ। প্ৰায়ে 15 আগষ্টৰ পিছত কেইটামান ফ্লাডৰ আপলোড দিয়াৰ পিছত মই দিব নোৱাৰিছিলোঁ। এতিয়া মই কেইটামান ফিল্ড প্ৰব্লেম, কৃষক বন্ধুসকলৰ অলপ মানে কিছুমান যিটো ফিল্ড প্ৰব্লেম সেইবিলাক লৈ মই আপ কৰিব বিচাৰিছোঁ। माने नागिरनो नोंथांमोन आंनि चेनेलनिफ्राय मिक्सआनो बर', असमिया आरो हिन्दी इंलिशबो थानो हागौ। दा माने गोबां सम आंनि अफिसियेल आरो न'नि माखासे एंगारनो हायै बेस्थ'तानि गेजेरावहाय आङो भिडिअखौ बानायनायखौ दोनथ'दोंमोन। दा मथथे माखासे फिल्ड प्रब्लेम बेफोरखौ लानानै आपल'ड खालामनाय जासिगोन। आरो बे प्रब्लेमफोरखौ गोरों गोरा बिथांमोना नायनानै जुदि नुयोब्ला जाहाथे एसे फोसाबनाय उद्देश्ययै एसे फिडबेक मथथे कमेन्ट होयो, आंबो सोलोंलांगोन। लोगोसे माखासे आबादारि बा नायगिरि बिथांमोना जायगा इन्टारेस्ट मोनो। आरो माखासे आबाद जायफ्रा हा हु दङ, मावनो हायो, माखासे मन'बल इनकारेज गैयैयावहाय मावालासिनो थानायफोर मावनानै जाहाथे बयबो माने गावबा गावनि जिबन राहा माने बेफोरखौ बहननानै लानो हायो बा आवगायलाङो। दा मथथे आं माखासे येल' मोजाक भाइरास बेफोरबायदि गोबां दङ। दा बेफोरनि सलिउसना फ्राय एखेयानो जायो। मैगङाव जेरखम जायो सबायाव जायो, आरो जेनेबा बेनि बादै मैगंफ्रावबो जानो हागौ, बानलु थाइनलु बेफोरावबो जानो हागौ, जेरावबो जानो हागौ। दा बेफोरनि सलिउसनखौ आं मथथे आइटिके इन्डिजिनियास टेक्न'लजिनि गेजेरजों गावनो गाव सेल्फ प्रिपारेसननि गेजेरजों माबोरै कन्ट्रल खालामनो हायो बेफोरनि आइडियाखौ आं होगोन। आरो बेनि बागैबो माखासे प्रेक्टिसाव दङ, जेरखम माखासे इन्डिजिनियास टेक्न'लजि जाय मुलिफोरा एक्सन होयो नंगौ थिगैनो, खिन्थु बेनि प्रपर्सन माबायदि जानांगौ, रेशिअ'फ्रा माने ঔষধ বিলাৰ পৰিমাণ ইণ্ডিজিনাছ টেকন'লজি ঘৰুৱা পদ্ধতিৰে বনোৱা ঔষধবিলাক মানে কিমান প্ৰপৰ্চন কিমান পৰিমাণৰ হ'ব লাগে, মানে আৰু পৰিমাণটো যদি নিমিলে প্ৰায় খাব নালাগে। মানে সেইবিলাকে জনাওঁ আৰু যিবিলাক মানে অভিজ্ঞ মানুহ, কৃষক আৰু দৰ্শকসকল যদি মোৰ ভিডিঅ' তাত যদি কিবা এটা ভুল বা লিকনেছ পায় আপোনালোকে কমেণ্ট কৰক, ময়ো শিকি ল'ম আৰু কিছুমান মানুহক ময়ো শিকাম। সেয়ে মই আপোনালোকক সেই ভিডিঅ'টো বনাইছোঁ আৰু। আচ্ছা দৰ্শকসকল, মই আজি বাগমাৰাত আছোঁ। মই মানে জাষ্ট শ্বৰ্ট ভিজিট, এজন মোৰ একদম ক্ল'জ ফাৰ্মাৰ, তাৰ ঘৰত আহিছোঁ। সেই ইণ্টাৰক্ৰিপিং কৰিছে আমাৰ ডিপাৰ্টমেণ্টেল ছাপ্লাইত এটা মানে গ্ৰাফটিং লেমন। সেইটো সেই মুঠতে কিমান গাড়ীছিলে দাদা? 140 ডাল না? মানে মুঠতে কিমান দিন হৈছিলে মোৰো ইমান মনত নাই। জেঠ মাহ যোৱাবাৰত দিছে নহয়, ঠিকে আছে। হয়, আমিও কিবা কিবি কাম কৰি পেলাই আৰু পাহৰিলোঁ আৰু ট্ৰেইনিঙত গ'লোঁ মাজত। তাৰপিছত আৰু সেই যে ক'ভিড তাৰপিছত এই যে পি এম কিষাণ কাম ব্যস্ত। আজি চইল হেল্থ কাৰ্ড ট্ৰেইনিং দিয়াৰ পিছত অলপ মই আহিলোঁ। এই হ'ল তাৰ ইণ্টাৰক্ৰপিঙত ৰঙালাও, চাবি ৰংটো অলপ বেলেগ হৈছে, তাতে মানে ভাইৰাছ ধৰিছে। তাৰ কাৰণে মুঠতে পেষ্টিচাইড দিবই লাগিব, উপায় নাই। এইটো ইণ্ডিজিনাছ টেকন'লজিৰে হওক, যিকোনো পেষ্টিচাইড দিব লাগিব, তেতিয়াহে ৰোধ হ'ব। এয়া হ'ল তাৰ মানে তামোল বাগান, লগত দেখা দিয়ে ইমান ডাঙৰ হোৱা নাই, ডিপাৰ্টমেণ্টেল ছাপ্লাই যিটো গ্ৰাফটিং, লগত ৰঙালাও ছিষ্টেমটো ঠিকে আছে। বহুত এক্সপাৰ্ট মানে কৃষক, মুঠতে ক'ব গ'লে বাগমাৰাত হৈ একজন কৃষক, সেই মানে কৃষি দি নিজৰ ঘৰ পৰিয়ালটো চলায়। একদম বঢ়িয়া কৃষক, মানে ডিষ্টেঞ্চ যিটো মানে তামোলৰ হেৰিও ঠিকে আছে, একদম মুঠতে ৱাইল্ড এক্সপিৰিয়েঞ্চড ফাৰ্মাৰ বুলি ক'ব লাগিব আৰু। মানে আমাৰ যিটো কৃষক বন্ধু কিছুমানে গাড়ী 5 ফুট 6 ফুট ডিষ্টেঞ্চত তামোলবিলাক গাড়ে, কিন্তু সি দেখা দিছে 7 ফুট 8 ফুট ডিষ্টেঞ্চত দিছে। ভাল মানে অভিজ্ঞতা, ভাল অভিজ্ঞ টাকা মানে একজন কৃষক। যা আচ্ছা, এই মানে তামোল কিমান দিন হ'লে? 2 বছৰ হ'ল। 2 বছৰ হ'ল না? মুঠতে আপুনি কিমান বছৰ ফলটো পাব আশা কৰে? 6-7 বছৰ মান। 7 বছৰত হয়, ঠিকে আছে, আইডিয়া ঠিকে আছে। তাৰ আগত আপুনি তামোল বাগান কৰা নাছিলে? ইয়াৰ আগত কৰা নাছিলোঁ। ঠিক আছে, আপুনি যিটো ইণ্টাৰক্ৰপিং কৰিছে না, মোৰ লগত অলপ যোগাযোগ ৰাখিব, মই কৈ দিম। তাৰ মাজে মাজে আৰু বেলেগ খেতি হৈ থাকিব এনেকৈ। এতিয়াতো হ'ব, কয়েক বছৰ পিছত আৰু সেই খেতিবিলাক নহ'ব, এইটো নহ'ব। আপুনি এই যিটো লেবু দিছে সেইটোতো 10 বছৰৰ খেতি। এতিয়া মানে 10 বছৰ, মুঠতে সেই এতিয়া 2 বছৰ হ'ল, 5 বছৰ, মুঠতে 3 বছৰত প্ৰায় ফলটো আহিব। মুঠতে 7 বছৰলৈ আপুনি পাব তাৰ ফল লেবু। তামোল গাছবিলাক উঘলে তেতিয়া আপোনাৰ এই লেবুবিলাক ক্ষতি হ'ব নে নাই? ক্ষতি হ'ব। তেতিয়া আপুনি উঠাব, তেতিয়া কি বুদ্ধি আছে, কি খেতি হয় তেতিয়া মই ক'ম। তেতিয়া মানে কি খেতি হয় তেতিয়া মই ক'ম আৰু কি। আচ্ছা, এয়া হ'ল আমাৰ হৰিদাস মণ্ডল না? হৰিদাস মণ্ডল বঢ়িয়া, মানে বহুত দিনৰ মূৰত ভিডিঅ' বনালোঁ বাগমাৰাত।
এতিয়া মানে এখেতৰ ফিল্ডত যাম মানে আজি যিখিনি পাৰে ঠিকে আছে আৰু ফিল্ড প্ৰব্লেমো আছে আৰু যিটো মানে মজাক য়েলো ভাইৰাছ এইটো দেখিলোঁ দাদা য়েলো মজাক ভাইৰাছৰ কাৰণে আপোনাক মই কৈ আছোঁ চাৰ্ডা পাত 10 লিটাৰ পানীত 3টা 3টা পাত আর কি 1 পোৱা কাঁচা হলদি বটি দিব 50 গ্ৰাম বা 100 গ্ৰাম বেছি দিয়ক প্ৰব্লেম নাই এই নৰহু হা সেই 3টা বস্তুখিনি একেলগে দি 10 লিটাৰ পানীত উদলাব আধা পানীখিনি আপুনি পূৰা মানে শুকাই দিব লাগবে শুকাই দিব লাগিব তাৰপিছত সেই আধা পানী থাকিব সেইটো আপুনি জাৰখিনত আৰামছে ৰাখিব 6 মাহে আৰামছে ৰাখিব পাৰে কোনো প্ৰব্লেম নাই এক টিংকিত মুঠতে আপুনি 1 পোৱা দি দিব যিকোনো মানে খেতি ফক পৰুৱা আপুনি দিব পাৰে কণ্ট্ৰল হ'ব কপি বেগুন যি হোক আর কি যিকোনো হা এইবিলাক হৈছে য়েলো মজাক ভাইৰাছ সেইখিনি ৰোধ হ'ব কাৰণ ইয়াৰ এটাই প্ৰব্লেম তাতে ফুক যেন আহিব নোৱাৰে আৰু যিখিনি আছে ভাইৰাছে হওক কিবাই হওক সেইটো দি দিলে আৰু আঁতৰি যাবই আপুনি হালধি যিটো সেইটো ষ্টিকিৰ কাৰণে লাগি থাকে তিতা তেতিয়া আৰু নৰু হৈছে এইটো তাৰ গন্ধটো থাকিলে হ'লেতো আৰু চবেইতো ভাল বস্তু বিচাৰে না সেই থাকিলেতো আৰু বেলেগ পোক পৰুৱা নাহে আৰু ওচৰত হয় নে নহয় হা আৰু যিটো আছে সেইটো আৰু ভাইৰাছ সিও তাতে জীয়াই থাকিব নোৱাৰে কাৰণ তাতে অলৰেডি হলদি লাগিলে সেইটোতো জাম্প কিলাৰ জীৱাণুবিলাক মাৰে আৰু এনেও তিতা খাব নোৱাৰিব সেই তাতে আহাৰ কৰিব নোৱাৰিব ঠিক আছে মানে সমাপ্ত কৰিলোঁ